নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সবৰে ভালে আছে। মই আজি এই ভিডিঅ'টো এছআইৰ কাৰণে বনাইছোঁ, যি অসম চৰকাৰে ঘোষণা কৰি অসম চৰকাৰে কৈছে যে এছআইৰ অসমত হ'ব। এই এছআইৰ অলৰেডি বিহাৰত হৈ গৈছে আৰু বিহাৰত ইলেকশ্যন কমিশ্যনে যি এছআইৰ লাগু কৰিছিলে, যাৰ যোগেদি 65 লাখ ভোটাৰে ভোট হেৰুৱালে বা সিহঁতৰ ভোটৰ পৰা নাম কৰ্তন হ'ল। তো সেই যি এছআইৰ সেইটো এতিয়া অসমতো সাব্যস্ত কৰা হ'ব আৰু চৰকাৰৰ মতে সেই এছআইৰ কাৰণে আপুনি 11টা নথি পত্ৰ ৰেডি কৰিব লাগিব বা চৰকাৰক দেখাব লাগিব। আৰু এছআইআৰ ফুল ফৰ্মটো হ'ল স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন। স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন অনাৰ বহুতো কাৰণ আছে, তাৰে মই 3টা অন্যতম কাৰণ কৈ আছোঁ। যিসকল ছোৱালী বিয়া হৈছে অন্য জেগাত, কিন্তু বিয়া হোৱাৰ পিছতো সিহঁতৰ ভোট মাক দেউতাৰ ঘৰতো আছে আৰু য'ত বিয়া হৈছে তাতো সিহঁতৰ নাম তাতো ভোটত নাম লগাই ভোট দি আছে, কিন্তু দুটা জেগাত সিহঁতৰ ভোট চলি আছে। দ্বিতীয়তে মৃত ব্যক্তিৰো নাম কেঞ্চেল হোৱা, কাটি যোৱা নাই, সিহঁতৰো ভোটত নাম অলৰেডি চলি আছে। আৰু তৃতীয়টো হ'ল যিসকল লোক বাহিৰৰ পৰা অহা ফৰেনাৰ, সিহঁতৰো নাম ভোটত অন্তৰ্ভুক্ত হৈছে। তো সেইবিলাক চৰকাৰে আঁতৰাবলৈ, সেইবিলাক সমস্যা আঁতৰাবলৈ কাৰণে এই এছআইৰ সাব্যস্ত কৰিছে। আৰু সেই এছআইৰ কাৰণে চৰকাৰে 11টা ডকুমেণ্টছ কৈছে, সেই 11টা মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম। প্ৰথমটো হ'ল, আপুনি যদি কেন্দ্ৰীয় বা ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী, তেতিয়াহ'লে সেই কৰ্মচাৰী যে হয় তাৰ পৰিচয় পত্ৰ দিব লাগিব। 2 নম্বৰ হ'ল, আপোনালোকৰ নামত 1987 চনৰ 1 জুলাইৰ আগত কোনো চৰকাৰী নথি যেনে বেংক, পোষ্ট অফিচ বা LICৰ নথিও থাকিলে হ'ব, সেইটো একচেপ্ট কৰা হ'ব। 3 নম্বৰ হ'ল জন্মৰ প্ৰমাণপত্ৰ, বাৰ্থ চাৰ্টিফিকেট। মই ইয়াৰ বিষয়ে অলৰেডি কৈছোঁ বেলেগ এটা ভিডিঅ'ত, বাৰ্থ চাৰ্টিফিকেট কেনেকৈ এপ্লাই কৰিব লাগিব। 4 নম্বৰ হ'ল লিগেল পাছপৰ্ট। পাছপৰ্টটো আপোনালোকে পাছপৰ্ট সেৱাত গৈ কিনে এপ্লাই কৰিব পাৰিব, 1400 কিবা এটা কাটে। 5 নম্বৰ হ'ল যিকোনো বৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা লাভ কৰা শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ, বিশ্ববিদ্যালয় বা যিকোনো সেৱা বৰ্ড বা যিকোনো বৰ্ডৰ পৰা আপোনালোকে পাছ কৰা ডকুমেণ্টছ হ'ব লাগিব, য'ত নেকি আপোনাৰ জন্ম চনটো লিখা থাকিব, এছচিৰে এডমিটতে লিখা থাকে। 6 নম্বৰটো হ'ল জাতিৰ প্ৰমাণপত্ৰ। তাৰপিছত 7 নম্বৰ হ'ল NRCত আপোনাৰ নাম থাকিব লাগিব। NRC যদি আপোনাৰ নাম থকাৰ কপিটো নাই, তেতিয়াহ'লে আপোনালোকে লিগেচি ডাটাখন ওলাব, তাতে 21টা ARN নম্বৰ আছে। সেই ARN নম্বৰটো আপোনালোকে ৱেবছাইটত মাৰিব, NRC ফাইনেল ড্ৰাফত আহি যাব। 8 নম্বৰটো হ'ল বনাঞ্চলৰ অধিকাৰ প্ৰমাণপত্ৰ। আৰু 9 নম্বৰটো হ'ল ৰাজ্য চৰকাৰ বা স্থানীয় প্ৰশাসনে জাৰি কৰা পাৰিবাৰিক ৰেজিষ্টাৰ। 10 নম্বৰটো হ'ল মাটিৰ দলিল বা জমাবন্দী। জমাবন্দীটো আপোনালোকে বসুন্ধৰাতে ওলাব পাৰিব, এতিয়াও চলি আছে অনলাইনত। আৰু 11 নম্বৰটো হ'ল ৰেচন কাৰ্ড। এইকেইটা ডকুমেণ্টছ থাকিলে আপোনালোকে এছআইআৰত প্ৰমাণপত্ৰ ডকুমেণ্টছ জমা দিব পাৰিব। আৰু যদি কিবা সুধিব লগা থাকে তেতিয়াহ'লে আপোনালোকে কমেণ্টত নিশ্চয় জনাব। আৰু যদি ভিডিঅ'টো আপোনালোকক ইনফৰ্মেটিভ লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট নিশ্চয় কৰিব।